আচলতে মুছলমানে কৰিব নোৱাৰা কাম এটাই কৰিলে জুবিনদাৰ বাবে। সেই ধৰ্মীয় ৰীতি নীতিৰ কঠোৰ বেষ্টনী ফালি পেলাই এই কাৰ্যৰ পৰা এটা কথা স্পষ্ট হৈছে, জুবিন গাৰ্গ আচলতে কোন। নমস্কাৰ। অসমৰ মুছলমানসকলে কাহানিও নকৰা কাম এটা কৰিলে জুবিনদাৰ বাবে। আচলতে মুছলমানে কৰিব নোৱাৰা কাম এটাই কৰিলে জুবিনদাৰ বাবে, যিটো সমগ্ৰ মানৱ ইতিহাসতে বিৰল ঘটনা বুলি ক'ব লাগিব, যিটো সমগ্ৰ মানৱ ইতিহাসতে বিৰল। আশহাদু আল্লা ইলাহা ইল্লাল্লাহ। এনে কি কাম কৰিলে মুছলমানে, বিশেষকৈ অসমৰ মুছলমানসকলে, যিটো মানৱ ইতিহাসত কাহানিও ঘটা নাছিল আৰু ভৱিষ্যতে যে ঘটিব তাৰ কোনো নিশ্চয়তা নাই, আৰু ভৱিষ্যতে যে ঘটিব তাৰ কোনো হয়তো সম্ভাৱনাও নাই। আচলতে এনে এক ঘটনা, যি ঘটনাই সমগ্ৰ বিশ্বকে দেখুৱাই দিলে যে অসমীয়া মুছলমানসকল কি, জুবিন গাৰ্গ আচলতে কোন। কেনেকৈ এজন ব্যক্তিয়ে এটা ধৰ্মীয় পৰিকাঠামো ভাঙি পেলাই নিজকে প্ৰাৰ্থনালৈ ৰূপান্তৰিত কৰিলে, নিজকে প্ৰাৰ্থনালৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হ'ল। কিয় কৰিলে, এই কিয়ৰ উত্তৰ ইতিমধ্যে বিশ্ববাসীয়ে পাইছে। এতিয়া হওক, এনে কি কাম কৰিলে মুছলমানসকলে যি কাম আগতে কৰা নাছিলে। 1 নম্বৰ, মুছলমানসকলে কেতিয়াও কাহানিও আচলতে কৰিবই নোৱাৰা কাম এটা হ'ল বাদ্যযন্ত্ৰ সংলগ্ন থকা কোনো গান মছজিদ মাদ্ৰাছাত বজোৱাটো। আচলতে কোনো গানেই মছজিদ মাদ্ৰাছাত বজাব নোৱাৰে, তাৰ স্বত্তেও জুবিনদাৰ মায়াবিনী গানটো বহু মছজিদত বাজি উঠিল, জুবিনদাৰ মায়াবিনী গানটো বহু মাদ্ৰাছাত বাজি উঠিল। ই এক অবিশ্বাস্য ঘটনাও। 2 নম্বৰতে, জুবিনদাৰ ঘৰত বহুতো মাদ্ৰাছা, বহুতো মছজিদত সমূহীয়াকৈ কোৰাণ তিলাৱত কৰি পেলাই, কোৰাণ পঢ়ি পেলাই জুবিনদাৰ বাবে দোৱা কৰা হ'ল, জুবিনদাৰ আত্মাৰ সদ্গতি কামনা কৰা হ'ল। 3 নম্বৰতে, জুবিন ক্ষেত্ৰত বহুতো মৌলানা, বহুতো হাফিজ গৈ পেলাই, বহুতো সাধাৰণ মানুহে গৈ পেলাই কোৰাণ পঢ়ি পেলাই জুবিনদাৰ কাৰণে দোৱা কৰিলে, জুবিনদাৰ আত্মাৰ সদ্গতিৰ কামনা কৰিলে, চকু নোপোৱালে। 4 নম্বৰটো আৰু আশ্চৰ্যজনক বুলি ক'ব লাগিব, কাৰণ বিশ্ব মুছলমানৰ পবিত্ৰ ভূমি আল্লাহৰ ঘৰ পোৱা মক্কাত হজ কৰিবলৈ যোৱা অসমীয়াই পোনপ্ৰথমবাৰৰ বাবে দোৱা কৰিলে জুবিনদাৰ বাবে, যিটো কাহানিও ঘটা নাছিল আৰৱৰ নিচিনা এটা ঠাইত, যিটো কাহানিও ঘটা নাছিল যে অসমৰ পৰা কোনোবাই গৈ বা পৃথিৱীৰ অন্যান্য কোনোবা ঠাইৰ পৰা মক্কাত গৈ পেলাই কোনোবা অন্য ধৰ্মীয় মানুহৰ কাৰণে দোৱা কৰিছে বা জুবিনদাৰ কাৰণে দোৱা কৰিছে। সেই ঘটনাটো কিন্তু অসমৰ পৰা ঘটিছে, আৰু সেয়া কৰিছে একমাত্ৰ অসমীয়া মুছলমানে বা অসমৰ মুছলমানে। আৰু এই সমগ্ৰ ঘটনাটো ইতিহাসত লিপিবদ্ধ হ'ব যে অসমৰ মুছলমানে গৈ পেলাই মক্কাত গৈ পেলাই হজ কৰিবলৈ গৈ পেলাই জুবিনদাৰ বাবে দোৱা কৰিছিল, জুবিনদাৰ আত্মাৰ শান্তিৰ কামনা কৰিছিল। বাকী যি হওক, সকলো ধৰ্মৰে কিছুমান ধৰ্মীয় ৰীতি নীতি থাকে, কিছুমান কঠোৰ বাধা থাকে। সেই কঠোৰ বাধা, সেই কঠোৰ ৰীতি নীতি কোনোবা এটা ধৰ্মৰ সেয়া নিজস্ব বিষয়, আমি তাত মাতিবলৈ নাযাওঁ। সেই ধৰ্মীয় ৰীতি নীতিৰ কঠোৰ বেষ্টনী ফালি পেলাই, সেই ধৰ্মীয় ৰীতি নীতিক নিউট্ৰেলাইজ কৰি পেলাই কেতিয়াবা আমি সতৰ বিপৰীতে কাম কৰিবলগীয়া হয়। এতিয়া ভাবক, যাৰ বাবে কৰিবলগীয়া হৈছে তেওঁ কি হ'ব লাগিব, আৰু যিয়ে কৰিছে তেওঁৰ আৱেগৰ জোৰ, তেওঁৰ মৰম ভাল পোৱা, তেওঁৰ শ্ৰদ্ধাৰ জোৰ কিমান হ'ব লাগিব। গতিকে এই কৰ্মকাণ্ডৰ পৰা, এই কাৰ্যৰ পৰা এটা কথা স্পষ্ট হৈছে, জুবিন গাৰ্গ আচলতে কোন, জুবিন গাৰ্গ আচলতে যুগ যুগান্তৰলৈ কি হিচাপে পৰিগণিত হৈ ৰ'ব বিশ্ব মানৱৰ ইতিহাসত, অসমীয়া মানুহৰ হৃদয়ত। বাকী যি হওক, যিসকল অসমৰ মুছলমানে বা অসমীয়া মুছলমানে এনে কাম কৰিলে তেওঁলোক সঁচাকৈ ধন্যবাদৰ পাত্ৰ। যিসকলে নাক কোচাইছিল বা যিসকলে এনে কামক পৰিপন্থী বুলি ভাবে, তেওঁলোকৰ বিশেষকৈ মানৱ সমাজত বা মানৱ ইতিহাসৰ যি নেকি উন্নয়ন, সেই উন্নয়নত তেওঁলোকৰ কোনো ভূমিকা নাই, ভৱিষ্যতে তেওঁলোকৰ ভূমিকা নাথাকে, বিশেষকৈ বিজ্ঞানৰ ক্ষেত্ৰখনত তেওঁলোকৰ ভূমিকা নাথাকে। তেওঁলোকে একমাত্ৰ বিজ্ঞানৰ বস্তুবোৰ ব্যৱহাৰ কৰি পেলাই যিমান যি কটুক্তি আছে ক'ব পাৰিব। বাকী যি হওক, ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোবোৰ ভাল মানুহ সকলোৰে হৃদয়ত থাকক। ধন্যবাদ।